আটাইতকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মদ খুৱাই জুবিন গাৰ্গক শেষ কৰি পেলোৱা হৈছিল। জুবিন গাৰ্গৰ ধন সম্পত্তি কাঢ়ি ল'বৰ বাবে জুবিন গাৰ্গৰ ধন সম্পত্তি ল'বৰ বাবে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল একাংশই। সেই একাংশই জুবিন গাৰ্গক মদ খুৱাই শেষ কৰি পেলালে। জুবিন গাৰ্গৰ মৃত্যুক লৈ মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? জুবিন দাই বোলে এটা মদাৰু। জুবিন দা বোলে মদ খাই ফাংচন প্ৰগ্ৰামত আহে, নাচে, এইবিলাক কিবা কোৱা কথা হ'ল নেকি? তো মই নিউজত কেইটামান মানুহ দেখি আছোঁ, মানে জুবিন দাই বোলে মদ খাই মানে ফাংচন প্ৰগ্ৰাম কৰে। মই ভাবোঁ এইবিলাক কোৱা জুবিন দাৰ কোনো অনুৰাগী হ'ব নোৱাৰে। জুবিন দা খাৱা আছিল, কিন্তু অলপ খাৱা আছিল। এইবাবে যে জুবিন দাই মদাৰিন বুলি কিবা মদ খাই কিবা কাৰোবাক কাজিয়া পেচাল কৰিছিল নেকি? এদিনো দেখা পোৱা নাই যে জুবিন দাই মদ খাই কাৰো লগত কাজিয়া পেচাল কৰা নাছিল। আৰু দেখি আছোঁ যে মিডিয়াত জুবিন দা বোলে মদ খোৱা আছিল, চাদা খোৱা আছিল, সেইবাবে শ্ৰদ্ধাঞ্জলি জনাই আছে মদেৰে আৰু চাদাৰে। এইবিলাক কিবা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল নেকি? অপমানে কৰা হ'ল দেখোন, মাথো অপমানে কৰা হ'ল জুবিন দাক। কোনো চাদা বিৰি মদেৰেতো শ্ৰদ্ধাঞ্জলি জনোৱা নহয়। খাব পাৰিছিল মদ, কিন্তু এনেকুৱা নকৰিব দেই, বহুত বেয়া কথা। জুবিন দাক অনুৰাগী নহয়, অপমান কৰাই হ'ব যে চাদা বিৰিৰে কিবা মদেৰে শ্ৰদ্ধাঞ্জলি জনোৱাবিলাক। তো বেয়া কথা। আৰু বেয়া লাগিছোঁ ভিডিঅ'বিলাক দেখি। ইমান যে মদ, ইমান যে চাদা বিৰি জুবিন দাৰ ফটোৰ কাষত, তাত এইটো অপমান কৰা হৈছে দেই। কিন্তু আপোনালোকে চাই ল'ব, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰেও কথা ক'লে, ঘোষণা কৰিলে যে আকৌ এবাৰ এনেকুৱা কৰিব নালাগে, অনুৰাগী নহয় এইবিলাক কৰাবিলাক। আপোনালোকে নিউজটো চাই ল'ব সম্পূৰ্ণকৈ। মই আহিলোঁ এই নিউজটো আপডেট লৈ। আৰু আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জুবিন দাৰ কাৰণে কি কৰিলে, 30 বিঘাকৈ মাটি দিলে। বহুত ভালৰ কথা। আমি বহুত সম্পূৰ্ণকৈ অনুৰাগী হিচাপে যে জুবিন দাৰ বাবে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে 30 বিঘাকৈ পাৰ্কৰ বাবে মাটি দিলে, এইটো বহুত ডাঙৰ কথা। এনেকুৱা অনুৰাগী ক'লৈ পাম আমি? আপোনালোকে ভাবি চাওক। অনুৰাগী এনেকুৱা হ'ব লাগে জুবিন দাৰ কাৰণে। আৰু মামাক যে কৈ আছিল BJPক বেয়া পায় বুলি, ঠিক আছে, কিন্তু মামাই যে জুবিনক ভাল পায়, ব্লাড টেষ্ট মানে জুবিনৰ কাৰণে দান দিছে টেষ্টটো, আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও দিছে। এইবিলাক অনুৰাগী কয়। আল্টু ফাল্টু এই মদেৰে বিৰি চিগাৰেটেৰে শ্ৰদ্ধাঞ্জলি জনোৱাক অনুৰাগী নকয়। এইবিলাক অনুৰাগী কয় যোনবিলাক মানুহে জুবিনদাৰ হিচাপে কিবা এটা সন্মানৰ কাম কৰি আছে, এইবিলাক অনুৰাগী বুলি কোৱা হয়। ঠিক আছে, এতিয়া চাই লোৱা নিউজটো। মোৰ চেনেলত প্ৰথমে স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি জনাব জুবিনদাৰ কাৰণে এটা জাষ্টিছ লিখা আপোনালোকে পাহৰি গেলা। এতিয়াও লিখা জাষ্টিছ ফৰ জুবিন গাৰ্গ। অতি সোনকালে পাবলৈ লাগিব আমি জুবিনৰ ন্যায়। ঠিক আছে, ভিডিঅ' চাই লোৱা। কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ। সেইকাৰণে আমি BTC বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি বা যিটো পাৰ্ক, সেইটো আমি আজি উদ্বোধন কৰিলোঁ। মুঠতে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এক্সপেক্ট আছে। আমি কনচেপ্ট পেপাৰ বনাই আছোঁ। মুঠতে সেই যিখন পাৰ্ক হ'ব সেইটো খুব ভাল পাৰ্ক হ'ব। ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয়, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতো আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম। আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছে। ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব। ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছোঁ মানে কনফাৰ্ম। তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ। বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছোঁ। মুঠতে এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে। খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক, সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম। মুঠতে
বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই গৈছিল কথা সেইটোৱে জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত এটা সময়ত হয় মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে তথাপিও আমাৰ যেটো ঘৰুৱা যেটো ফ্ৰেণ্ড সেইটো আছে এতিয়াও থাকিব ভৱিষ্যতেও থাকিব স্যার ইয়াতে যেটো কিমান বিঘা মাটিত কৰিব কি ধৰণৰ কেনেকৈ কৰিব অলপ নাই সেইটো আমি ইয়াত গোটেই ফেচিলিটি থাকিব এটা পাৰ্কৰ সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা সুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি মুঠতে ভাল এটা আকৰ্ষণীয় পাৰ্ক হ'ব এইটো জুবিনৰ নামত আপুনিও ৰক্তদান দিলে হয় জুবিনৰ নামত আজি গোটেই অসমত এইটো প্ৰগ্ৰাম এটা ৰাখিছে ডিচি মহোদয়ৰ নেতৃত্বত বা আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি কোকৰাঝাৰতো সেইটো হৈছে আমি প্ৰথম কোকৰাঝাৰ হিচাপে ময়ে ৰক্তদান কৰিলোঁ খুব ভাল লাগিল ৰক্তদান দিব পাই দেই থেংক ইউ গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ ই নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিলে আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক সব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ ই নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিলে আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক সব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে
এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকৈ মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ ই নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিলে আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক চব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকৈ মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ ই নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিলে আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক চব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকৈ মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ ই নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিলে আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক চব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকৈ মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয়
মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে দেখিলা আপোনালোকে মামা যি কথা ক'লে সত্য সকলো মানুহে যে এইবিলাক কৰিব পাৰে এইটো কেতিয়াও ভবা নাছিলোঁ চেমকানু সিদ্ধাৰ্থ শৰ্মা যে ধন লুটিলে আৰু জুবিন দাক হত্যা কৰালে এইবিলাক আমি কেতিয়াও ভবা নাছিলোঁ নিজৰ ঘৰৰ পৰিয়ালে নিজৰ মানুহক হত্যা কৰালে কি আচৰিত কথা সিদ্ধাৰ্থ শৰ্মা চেমকানু ঘৰৰ মানুহ নহয় জানো ঘৰৰ মানুহে জুবিন দাৰ লগত মেনেজাৰ থকা চেমকানু সিদ্ধাৰ্থ শৰ্মা এইবিলাক ঘৰৰে মানুহ ঘৰৰ মানুহে ঘৰক হত্যা কৰিলে কিমান যে আচৰিত কথা অতি সোনকালে শাস্তি দিবলৈ লাগিব আৰু ন্যায় পাবলৈ লাগিব ঠিক আছে নেক্সট আপডেট লগ পাম শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব ভিডিঅ'টো যদি চেনেলত নতুনবাৰ আছে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ